নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই টেকনিক্যাল ইউটিউব চেনেল স্মাৰ্ট টেক মাধৱ। আজি মই আপোনালোকক জনাম যে আপোনালোকে মোবাইলতে কেনেকৈ এটা জিমেইল আইডি ক্ৰিয়েট কৰিব পাৰিব। বহু ক্ষেত্ৰত দেখা যায় যে বহুতৰে এটা ভ্যালিড মেইল আইডি নাথাকে। আজিৰ ডেটত চাওক, যি আপুনি ফৰ্ম ফিলআপেই হওক বা বহুত ক্ষেত্ৰত আজিকালি এটা মেইল আইডিৰ খুবেই প্ৰয়োজন হয়। আনকি বেলেগ কথা নকওঁ মই, আনকি যদি আপুনি এটা মোবাইল এটাও সেটিং কৰিবলৈ লয় তেতিয়াহ'লেও আপোনাৰ এটা নতুন মেইল আইডিৰ প্ৰয়োজন হয়। গতিকে মই আজি যিটো ভিডিঅ' বনাবলৈ গৈ আছোঁ, এই ভিডিঅ'টো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই প্ৰয়োজনীয় হ'ব। গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি শেষলৈকে চাই থাকিব। আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ যিকোনো ভিডিঅ' আপুনি সকলোতকৈ আগতে পায়। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে বেছি দেৰি নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি প্ৰথমতে আপোনাৰ মোবাইলত জিমেইল যিটো অপশ্যন আছে তাত ক্লিক কৰি দিয়ক। তাৰপিছত আপুনি এইফালে হোম পেজ বহুতকেইটা একাউণ্ট খোলা আছে, আপুনি এটা লাষ্ট এটা অপশ্যন চাব, এড এনাডাৰ একাউণ্ট, ইয়াত ক্লিক কৰি দিয়ক। তাৰপিছত ওপৰত যিটো আছে গুগল, তাত ক্লিক কৰি দিয়ক। গুগলটো ক্লিক কৰাৰ পিছত চেকিং ইনফো অলপ টাইম লাগিব, অলপ টাইম ৱেইট কৰিব লাগিব। এইটো হ'ল। তাৰপিছত চাওক, ইয়াত ক্ৰিয়েট একাউণ্ট আছে, তাত ক্লিক কৰি দিয়ক। ফৰ মাই সেল্ফ কৰি দিয়ক। ইয়াত এটা নাম দিয়ক। মই বন্ধু এজনৰ বনাবলৈ লৈছোঁ। বন্ধুজনৰ নামটো মই ইয়াত প্ৰথমতে টাইপ কৰি দিম, প্ৰকাশ দাস। তাৰপিছত নেক্সট কৰি দিয়ক। তাৰপিছত আপুনি ইয়াত ডেট অফ বাৰ্থটো বহাই দিব লাগিব, মান্থটো আগত বহাব লাগিব। তাৰপিছত ডেটটো বহাই দিয়ক। তাৰপিছত ইয়াৰটো বহাই দিয়ক। ইয়াত আপুনি জেণ্ডাৰ সিলেক্ট কৰক, পিছত নেক্সট কৰি দিয়ক। ইয়াত আপুনি নিজৰ ইচ্ছামতে বহাব পাৰে, কিন্তু যদি নামটো ভ্যালিড নাথাকে তেতিয়া আপোনাক ইয়াত দেখাব। সাপোজ মই প্ৰকাশ, ডেট অফ বাৰ্থটো দি দিছোঁ, ইয়াৰটো দি দিছোঁ 1990। যদি ভ্যালিড হয়নে নাই চাওঁ। দিছ ইউজাৰ নেম ইজ টেকেন, ট্ৰাই এগেইন। অলৰেডি এনেকুৱা নামৰ কোনোবাই মেইল আইডি বনাই থৈ দিছে, তো মই এইবাৰ বেলেগ এটা ইউজ কৰিব লাগিব। সাপোজ প্ৰকাশ গুৱাহাটী, প্ৰকাশ গুৱাহাটী 1990। চাওঁ এইটো আছেনে নাই, চাওক এইটো লৈ লৈছে। তাৰপিছত আপুনি এটা পাছৱৰ্ড দি দিয়ক, আৰু এইবোৰ আপুনি পাছৱৰ্ড ইউজাৰ নেম যিয়ে দিছে এইবোৰ লিখি ৰাখিব, যাতে আপুনি পিছত পাহৰি নাযায়। পাছৱৰ্ড দিয়াৰ পিছত আপুনি নেক্সট কৰি দিয়ক। নেক্সট কৰাৰ পিছত এটা টাৰ্ম এণ্ড কণ্ডিশ্যন আছে, ইয়াত স্কিপ কৰি দিয়ক এইটো আপুনি। তাৰপিছত নেক্সট কৰি দিয়ক। ইয়াৰ পিছত টাৰ্ম এণ্ড কণ্ডিশ্যন হ'ব, আই এগ্ৰি কৰি দিয়ক। অলপ সময় ৱেইট কৰি দিয়ক। গুগলে আপোনাৰ বিচাৰি আছে মেইল আইডিটো। আপোনাৰ আইডিটো যদি ক্ৰিয়েট হ'ল, আকৌ আপুনি ইয়াত যাই চাওক আপোনাৰ আমাৰ মেইল আইডি, নতুন মেইল আইডিটো ক্ৰিয়েট হৈ গৈছে, প্ৰকাশ গুৱাহাটী 1990@gmail.com। এনেকৈ আপুনি আপোনাৰ নতুনকৈ এটা মেইল আইডি ক্ৰিয়েট কৰিব পাৰিব। আপুনি যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে নিশ্চয় লাইক কৰিব। ধন্যবাদ।